ফালৰ পৰা প্ৰতিক্ৰিয়া ল'ম So Bharat Sarkare jari kora Immigration and Foreigner Act 2025 eya Aam Aadmi Party boli nohoy Assam bakke ইয়াৰ বিৰোধিতা কৰিছে আৰু অসমৰ চাৰিওফালে অলৰেডি আন্দোলনো আৰম্ভ হৈছে আৰু অহাকালিও আন্দোলন আৰম্ভ কৰিব এতিয়া কথাটো হ'ল এই যে জাতিধ্বংসী আইন আসলতে এই জাতিধ্বংসী আইন বুলি এখানে কৈছো আসলতে এনেকুৱা ধৰণৰ এই যে ইমিগ্ৰেশ্যনৰ আইন আছে এনেকুৱা ধৰণৰ আইনে এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে আকৌ তেওঁলোকে প্ৰমাণ কৰিছে যে আসলতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন আসলতে বিদেশী প্ৰেমী হয় অসমীয়া প্ৰেমী নহয় অসম যে তেওঁলোকে ভাল নাপায় অসমীয়া জাতিটোক যে তেওঁলোকে ভাল নাপায় তেওঁলোকে আকৌ প্ৰমাণ কৰিলে আসলতে ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন অসমীয়া মানুহ হয় কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শাহ ডাঙৰীয়া তেওঁলোক অসমীয়া মানুহ নহয় অসমৰ অসমীয়া মানুহৰ স্বাভিমান অসমীয়া মানুহক বুজি নাপায় অসমক বুজি নাপায় তেওঁ কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান ডাঙৰ এটা পদত থাকি চিএমৰ পদত থাকি তেওঁ এটা চাবি দিয়াৰ পুতলাৰ নিচিনা তেওঁ ৰিয়েক্ট কৰিছে তেওঁ ব্যৱহাৰ হ'বলৈ নিজকে এৰি দিয়া যেন অনুভৱ হৈছে যদি তেওঁ যদি সঁচাকে যদি অসমীয়া হ'লহেঁতেন এনেকুৱা চিএৰ নিচিনা যেতিয়া নাগৰিকত্ব সংশোধনী আইন আমাৰ অসমত জাপি দিয়া হৈছিলে যেতিয়া এতিয়া ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ এক্ট আমাৰ অসমত জাপি দিয়া হৈছে তেতিয়া তাৰ প্ৰতিক্ৰিয়া জনালেহেঁতেন এতিয়া বিভিন্ন ধৰণৰ কথা আমি দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে অকল অসমত 3 জনেহে বোলে কৰিছে তাৰে 10 জনে কৰিছে 3 জনে পাইছে যদি 3 জনে পাইছে কথাটো তেওঁ ৰাইজৰ দলৰ মুখপাত্ৰজনে কোৱাৰ ধৰণে আমি 3 জনৰ বুজা অসমে কিয় ল'ব লাগে আমি এজনৰ নলওঁ এতিয়া আমাৰ অসমীয়া জাতিটো অসমীয়া ভাষা অসমখন এতিয়া জাতি ধ্বংস হোৱাৰ পথত আমাৰ অসমীয়া ভাষা ধ্বংস হোৱাৰ পথত তেতিয়াহ'লে সেই যিসকল ব্যক্তি আজি আমাৰ ইয়াতে নাগৰিকত্ব লৈছে না তেওঁলোকে অসমীয়া ভাষা জানে না তেওঁলোকে অসমীয়া ভাষা তেওঁলোকে আঁকোৱালি ল'ব নিজৰ ভাষাটো তেওঁলোকে আঁকোৱালি তেওঁলোকে অসমীয়া ভাষা আমি জাতিৰ আমি ধ্বংস হোৱাৰ পথত ঠেলি দিছোঁ যিখন নাগৰিকত্ব সংশোধনী আইন তথা আমাৰ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ এক্ট যদি মণিপুৰৰ কাৰণে বেয়া হয় নাগালেণ্ডৰ কাৰণে যদি বেয়া হয় উত্তৰ পূৰ্বাঞ্চলৰ গোটেইখিনি ৰাজ্যৰ কাৰণে যদি বেয়া হয় অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে অসমৰ যদি একেই আমাৰ গোটেইখিনি জিলা 28খন জিলাত যদি আমাৰ ভাল হ'ব পাৰে বিটিআৰ অঞ্চলৰ কাৰণে বেয়া সেইখন নাগৰিকত্ব সংশোধনী আইন কেনেকুৱা ধৰণৰ এইটো কথা এইখন যিখন আইন এইখন সম্পূৰ্ণ জাতিধ্বংসী আইন ইয়াৰ সম্পূৰ্ণ আমি বিৰোধিতা কৰিছোঁ ঠিক আছে মই অনিতা দেৱীৰ ওচৰলৈ যাব বিচাৰিছোঁ